নমস্কাৰ জাগৰণ নিউজ চাই থকা সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপশিখা নগাঁও জিলাৰ পুৰণি গুদামৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ফুৱৰণিৰ প্ৰেক্ষাগৃহ জিলাখনৰ অন্যতম নাট সংগঠন অবিনশ্বৰ গোষ্ঠীৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মঞ্চস্থ কৰা হয় দুখন নাট চাহক এই নাট কাৰ্যসূচীৰ ওপৰত আমাৰ এক ৰিপৰ্ট নগাঁও জিলাৰ পুৰণি গুদামৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ফুৱৰণি প্ৰেক্ষাগৃহত নিশা মঞ্চস্থ হয় দুখনকৈ নাটক প্ৰেমৰ সংজ্ঞা বিচাৰি আৰু অস্পষ্ট অনুভৱ আৰু অপেক্ষা নাট্যকাৰ তথা সাংবাদিক হিমান্ত কলিতাৰ দ্বাৰা ৰচিত এই নাট দুখনে মন্ত্ৰমুগ্ধ কৰে অগণন দৰ্শকক ইয়াৰে প্ৰেমৰ সংজ্ঞা বিচাৰি নাটখন মিণ্টু কলিতাই পৰিচালনা কৰাৰ বিপৰীতে অস্পষ্ট অনুভৱ আৰু অপেক্ষা নাটখন পৰিচালনা কৰে ৰাজেন ফুকনে দুইজন পৰিচালকৰ সুদক্ষ পৰিচালনাত অভিনেতা অভিনেত্ৰীসকলৰ সাৱলীন অভিনয়ে নাট দুখন বেছ উপভোগ্য কৰি তোলে নগাঁৱৰ অন্যতম নাট্য সংগঠন অবিনশ্বৰ গোষ্ঠীৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ত্ৰিবাৰ্ষিক অধিৱেশন উপলক্ষে নাট দুখন মঞ্চস্থ কৰা হয় আজি অনুষ্ঠানটো আমাৰ আচলতে দুঠাইত হৈছে আমি অবিনশ্বৰ গোষ্ঠী 1990 চনৰ 10 অক্টোবৰত জন্ম হৈছিলে আজি 32তম প্ৰতিষ্ঠা দিৱস তথা ত্ৰিবাৰ্ষিক অধিৱেশন সেই উপলক্ষে আমাৰ এটা নিৰ্মাণ কাৰ্যালয় আছে গড়মূৰস্থিত কাৰ্যালয়টো সম্পূৰ্ণ হৈছেহি আৰু কিন্তু ৰং বৰণ অকণ বাকী থকাৰ কাৰণে আমি গৃহ উদ্বোধন কৰা নাই কিন্তু পতাকা উত্তোলন আমি সেই ভূমিতেই কৰিছোঁ নিজা ভূমিতেই আৰু তাতে আগবেলাৰ যিখিনি কাৰ্যসূচী সেইখিনি সম্পন্ন হ'ল শ্বহীদ তৰ্পণ বা মানে স্মৃতিচাৰণ অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠান এইখিনি হ'ল তাৰপিছত সভা অনুষ্ঠিত হ'ল আৰু সন্ধিয়াৰ পৰা যিখিনি কাৰ্যসূচী বন্তি প্ৰজ্বলনৰ পাছৰখিনি সেইখিনি পুৰণি গুদাম ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ফুৱৰণি এই প্ৰেক্ষাগৃহতে হৈছে আজি আমাৰ দুদিনীয়া অনুষ্ঠান তাৰ আজি প্ৰথম নিশাৰ অনুষ্ঠান আছিলে নাট্যানুষ্ঠান প্ৰথমখন নাটক অস্তিত্বৰ অনুভৱ আৰু অপেক্ষা এইখন সীমান্ত কলিতাই ৰচনা কৰিছে আচলতে দুয়োখনেই দ্বিতীয়খনো প্ৰেমৰ সংজ্ঞা বিচাৰি সীমান্ত কলিতাই ৰচনা কৰিছে আৰু পৰিচালনা প্ৰথমখন ৰাজেন ফুকনে কৰিলে আমাৰ তেওঁৰ নাট্যকাৰ পৰিচালক তথা অভিনেতা ৰাজেন ফুকনে আৰু দ্বিতীয়খন সীমান্ত কলিতাই নিজে পৰিচালনা কৰিছে আৰু অভিনয় কৰিছে হয় আজি অবিনশ্বৰ গোষ্ঠীৰ ৩২তম যি প্ৰতিষ্ঠা দিৱস উপলক্ষে দুখনকৈ নাটক মঞ্চস্থ কৰা হ'ল এখন হৈছে অস্পষ্ট অনুভৱৰ অপেক্ষা আৰু এখন প্ৰেমৰ সংজ্ঞা বিচাৰি দুইখন নাটকৰে আচলতে মই ৰচনা কৰা মই লিখি উলিয়াইছিলোঁ আচলতে লিখিবলৈ চেষ্টা আৰম্ভ কৰিছোঁ আচলতে কি হয় নাটক কৰি যাওঁ আমি কিন্তু নাটকৰ কৰি যোৱাৰ লগে লগে কিছুমান আমাৰ বাস্তৱিকেই হওক বা কিছুমান কথাই আমাক আমনি মানে মনত কোৰ হৈ থাকে আৰু সেইবোৰ কথাকে আজি নাট্য উদ্যোগৰ চেষ্টা কৰিলোঁ দুখন নাটকে দৰ্শকে উপভোগ কৰিলে কি পালে দৰ্শকে জানিব কিন্তু আচলতে বহুত দিনৰ প্ৰচেষ্টা দুখন নাটক কৰি লিখি উলিয়াব লাগিছিলে দুখন নাটক আজি একেলগে
একেখন মঞ্চতে দুইখন নাটক মঞ্চস্থ কৰিবলৈ পোৱাৰ বাবে বা মোক সুবিধাকণ দিয়াৰ বাবে অবিনেশ্বৰ গোষ্ঠীক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাটকৰ নাট্যকাৰ পৰিচালক কোন আছিলে? আচলতে নাটকৰ অস্পষ্ট অনুভৱ অপেক্ষা এইখনৰ পৰিচালনা আছিলে এজেণ্টসকলৰ, সংগীত কৰিছিলে ৰাজু বৰাই, আৰু যিখন প্ৰেমৰ সংজ্ঞা বিচাৰি সেইখন পৰিচালনা কৰিছিলে মিণ্টু কলিতাই, সংগীত ৰঞ্জন বৰাই কৰিছে, আৰু অভিনেতা অভিনেত্ৰীসকলে ব্যুৰো ৰিপৰ্ট, নগাঁও। আনহাতে চোৰাং গৰু ব্যৱহাৰৰ পৰা ধন লোৱাৰ অপৰাধত আৰক্ষীৰ জালত খুদ গৃহৰক্ষী জোৱান। চাহক এই চাঞ্চলক ঘটনাৰ সন্দৰ্ভত আমাৰ এই ৰিপৰ্ট। চোৰাং গৰু সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ জালত খুদ গৃহৰক্ষী জোৱান। উৎকোচ লোৱা 65,000 টকাসহ ধৃত কলিয়াবৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান মকবুল হুছেইন। কিছুদিন পূৰ্বে কলিয়াবৰত 900 বছৰীয়া চোৰাং গৰু সৰবৰাহৰ অভিযোগত আটক হৈছিল আখতৰা বেগম নামৰ এগৰাকী মহিলা। মহিলাগৰাকীয়ে চামগুৰিৰ চামচুল নামৰ ধৃত গৃহৰক্ষী জোৱানজনক প্ৰদান কৰিছিল 65,000 টকাৰ উৎকোচ। গৃহৰক্ষী জোৱানৰ উৎকোচ কাণ্ড সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত গোচৰ ৰুজু। নগাঁৱৰ এগৰাকী সহকাৰী আৰক্ষী অধীক্ষকৰ দ্বাৰা গোচৰটোৰ কৰা হ'ব তদন্ত। চামগুৰি আৰক্ষীৰ জিম্মাত থকা আটকাধীন মকবুলক জেৰা অব্যাহত আৰক্ষীৰ। ইয়াৰ বিপৰীতে দালাল চামচুল সম্প্ৰতি পলাতক। ঘটনাটো মানে আপোনাৰ কলিয়াবৰত এটা কেছ হৈছিলে, আপোনালোকে পাইছে আগতে বাছ এখনত গৰু আনা বুলি কয়। সেইটো কেছত মানে আপোনাৰ ড্ৰাইভাৰ আৰু কোনো পোৱা নাছিলে, অকল এবাণ্ডন কণ্ডিশ্যনত পোৱা গৈছিলে। সেই তদন্তত মানে গম পোৱা গ'ল যে আমাৰ চামগুৰি এলেকাৰে মানে বাছৰ মালিকটো কোনোবা মাইকী মানুহ আখতাৰা কিবা আছিলে সেইজনী। তাৰপিছত যোৱা 9 তাৰিখে আপোনাৰ কলিয়াবৰৰ পৰা আয়ো আহিলে, সেইটো কেছৰ আয়ো আহি পেলাই মানে আৰু লগতে আমাৰ ষ্টাফ দিলোঁ, মাইকীজনীক লৈ গৈছিলে কলিয়াবৰ থানালৈ। তাৰপিছত তাইক মেডিকেল কৰোৱা হ'ল। পিছত গম পোৱা গ'ল যে তেখেতৰ 8 মান্থ প্ৰেগনেণ্ট আছিল। 8 মান্থ প্ৰেগনেণ্ট। ডক্টৰৰ পৰামৰ্শ মতে তেখেতক মানে নটিচ দি পেলাই এৰি দিয়া হ'ল কলিয়াবৰত। তাৰপিছত নেক্সট দিনা মানে এটা কথা ওলাল যে এনেকৈ পুলিচক পইচা দিলে, কোনোবাই পুলিচে পইচা খালে বুলি। কোন পুলিচৰ কথাটো কোৱা নাই। তাৰ পৰা সিহঁতে ইনকুৱাৰী কৰিলে, কলিয়াবৰে ইনকুৱাৰী কৰি পেলাই পিছত গম পালে মানে আপোনাৰ এজন চামচুল হক বুলি ল'ৰা এটা আৰু আপোনাৰ হোমগাৰ্ড ড্ৰাইভাৰ, কলিয়াবৰ থানাৰে ড্ৰাইভাৰ এজনে মিলি পেলাই পইচা 1 লাখৰ ওচৰা-ওচৰি লৈছে। পিছত আমি ইনকুৱাৰী কৰি পেলাই ড্ৰাইভাৰটোক অনা হ'ল। ড্ৰাইভাৰটোৰ লগতে 65,000 ৰুপিজ পোৱা গৈছে। ড্ৰাইভাৰজনে কিবা স্বীকাৰ কৰিছে নেকি? কৈছে মানে সি চামচুলি দিয়া বুলি কৈছে। মানে চামচুল নামৰ মানুহজনে দিয়া বুলি কৈছে। এতিয়া কাকে দিলে পইচাটো বেলেগ, এতিয়া বেলেগ আমাৰ হুটপুচ চলি আছে। মানে এতিয়া এইটো তদন্তৰ পিছতে ক'ব পৰা যাব। প্ৰাৰম্ভিক তদন্তত আমি দুজনেই পাইছোঁ। এজনটো পলালে, আমি চামচুলৰ ঘৰটোৰ লগে লগে আমি ইয়াক লৈ পেলাই ৰেড মাৰিছিলোঁ, যদিও মানে সি ঘৰৰ পৰা পলাতক হ'ল। এতিয়া আপোনাৰ ঘৰটো আপোনাৰ সোণাৰীবালি, চামগুৰি সোণাৰীবালি। তদন্তৰ দায়িত্ব আমাৰ DSP হেডকোৱাৰ্টাৰ ছাৰক দিয়া হৈছে। এজাহাৰ ডিপুটি এজাহাৰখন আপোনাৰ আয়ো যোনটো সেইটো কেছৰ আয়ো আছিলে, যোনটো কেছত মানে মাইকীজনীক লৈ গৈছিলে আমাৰ নৱদাস কলিয়াবৰৰ আয়ো নৱডেকা মকবুল হুছেইন, মানে কলিয়াবৰৰ ড্ৰাইভাৰ বুলি গম পাইছোঁ। গুৰুৰ যিটো চক্ৰ, সৰ্বশাখী চক্ৰ, সেই চক্ৰটোৰ লগত যিটো আৰক্ষীৰ এটা নেক্সাছ বুলি যিটো অভিযোগ আহি উঠি আছিল, হয়, এইটো সত্য প্ৰমাণিত হ'ল নেকি? মানে এতিয়া গৃহৰক্ষীটো একচুৱেলি আৰক্ষী বুলি ক'ব নোৱাৰি। এতিয়া গৃহৰক্ষীটোতো আৰক্ষীৰে কাম কৰে। আমি এতিয়া গৃহৰক্ষী আৰু এজন মাজৰ দালাল এজনৰ নাম পাইছোঁ এতিয়া। ব্যুৰো ৰিপৰ্ট, নগাঁও। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই দীপশিখাই বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব জাগৰণ নিউজ আৰু লগতে আমাৰ চেনেলটি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
ধন্যবাদ। টেষ্টি খানা খাই কোনে ভাল নাপায়? আপুনিও ভাল পায়, ময়ো ভাল পাওঁ। ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ বাবে আহক হলিডে কেফেলৈ। লগতে বাৰ্থডে পাৰ্টি, মেৰেজ এনিভাৰ্চাৰী পাৰ্টি আদিৰ বাবে ৰিজনেবল দামত অতি এপ্ৰপ্ৰিয়েট ঠাই হ'ল হলিডে কেফে, এ মাল্টি কুজিন কেফে, জোনালী জু ৰোড অপজিট দুৰ্গা মন্দিৰ। অসমৰ অৰ্থনীতিত এক অনন্য সংযোজন কুমাৰ ইঞ্জিনিয়াৰিং। পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ই ৰিক্সু, ই স্কুটাৰ আদি প্ৰডাক্টেৰে উত্তৰ পূব ভাৰতৰ এক ফাষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰী। কুমাৰ ইঞ্জিনিয়াৰিং, মানুহৰ সৈতে মানুহৰ বাবে।